আৰু কচুগাঁও দুটা ডিভিজনৰ আণ্ডাৰত 7,144 যি ক্লেমেণ্ট আছিলে তেখেতসকলক ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত ভূমিৰ চাৰ্টিফিকেট বিতৰণ আয়োজন কৰা হৈছে পাটগাঁৱত আৰু এই কামখিনি অতি শীঘ্ৰে কৰি দিয়াৰ কাৰণে আমাৰ BTRৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু আমাৰ ডেপুটি কমিশনাৰ আমাৰ PD তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু এই ৰাইজে বহুত দিনৰ পৰা বঞ্চিত হৈ আছিলে তেখেতসকলে আশা কৰি আছিলে যে বহুত আগতে হ'ব লাগে কিন্তু আগৰ চৰকাৰে এইবিলাক গুৰুত্ব নিদিলে প্ৰত্যেক বছৰত ইলেকশ্যন আহিলে 10-5খন দিয়ে ভোটটো লয় আৰু মাটিৰ পাট্টা নিদিয়ে প্ৰত্যেক বছৰে ইলেকশ্যন আহিলে 10-5খন বিতৰণ কৰি দিয়ে আৰু ভোটটো লয় এই নাটকবিলাক কৰি আছিলে আৰু আজিৰ পৰা এইটো ফিনিছ হৈ গ'ল তেখেতসকলে পাৰ্মানেণ্টলি এই মাটিৰ অধিকাৰ পাই গ'ল আৰু এখেতসকলে কিছু বছৰৰ পিছত এইবিলাক ৰেভিনিউ ভিলেজত কনভাৰ্ট কৰা হ'ব খালি কথা হৈছে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যে কিনা মাটিবিলাক বিক্ৰী কৰিব নালাগে এটা অধিকাৰত পাইছে আৰু তাতে পাৰ্মানেণ্টলি থাকিব লাগে আৰু গছ-গছনি কাটাবিলাক বন্ধ কৰিব লাগে এই অঞ্চলৰ লগতে কোকৰাঝাৰত আৰু বহুখিনি আছে যোৱা 70 বছৰ 80 বছৰৰ পৰা বসবাস কৰি থকা অঞ্চলবিলাকতো মাটিৰ পট্টা পোৱা নাছিলে সেই অঞ্চলবিলাকতো আমি অহা 2 মাহৰ ভিতৰত বহুত হাজাৰ ফেমিলিক মাটিৰ পাট্টা দিবলৈ গৈ আছোঁ ইয়াৰ পিছত ওদালগুৰিত আমাৰ ৰেডি হৈ আছে বাক্সাত ৰেডি হৈ আছে চিৰাঙত ৰেডি হৈ আছে চ' সেইখিনি গোটেই মাটিৰ পাট্টাখিনি যিমানখিনি পলম হৈ আছিলে সেইখিনি আমি দিবলৈ গৈ আছোঁ আৰু অহা 8 তাৰিখত আমাৰ দিনজোৰা কাৰ্যসূচী সাৰ্কল অফিচাৰ মণ্ডল কানানগৈ সকলোকে লৈ পেলাই এটা সেমিনাৰ হ'ব ইয়াৰ পিছত বাকি যিখিনি আমাৰ টজি লেণ্ড আছে PGR VGR বিলাক আছে য'ত য'ত আমাৰ বিভিন্ন জনগোষ্ঠী বসবাস কৰি আছে এই অঞ্চলবিলাকত কেনেকৈ আমি সকলোকে মাটিৰ অধিকাৰবিলাক কাক কেনেকৈ আইনগতভাৱে দিব পাৰে ইয়াৰ কাৰণে আলোচনা কৰিম